নমস্কাৰ বন্ধু বান্ধৱী তথা বয়োজ্যেষ্ঠসকল সকলোলৈকে হিয়া ভৰা মৰম আৰু উলগ জনাই আজি এটি নতুন ব্লগলৈ আপোনালোকক আদৰণি জনাইছোঁ। আজি জেঠুৰ দহালৈ বুলি আহিয়ে প্ৰথমে জেঠুৰ চৰণত সেৱা জনালোঁ। বৰ ৰংমনৰ আছিল জেঠু। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ তোমাক কুশলে ৰাখক বুলি। সেৱা কৰি পোনে পোনে জেঠুৰ দহালৈ নিমন্ত্ৰণ কৰা, গায়ন যোৱা আদৰিবলৈ ঘৰৰ তথা পৰিয়ালৰ কিছু লোকে পদূলিৰ পৰাই সেৱা লৈ আদৰিছে। গায়ন জোৱাইও তেওঁলোকৰ ঘাট মাৰিলে। ঘাট মাৰি আগবাঢ়ি আহিল। প্ৰত্যেকৰে শিৰত হাত বোলাই আশীৰ্বাদ কৰিল। ময়ো পাছে পাছে আগবাঢ়িলোঁ। দেখা পালোঁ মৰমৰ ভণ্টিজনীক। ভণ্টিয়ে সুধিলে মোক নেদেখালি যে? মই ক'লোঁ ভণ্টিক দেখালোঁ বুলি কৈয়ে পোনে পোনে ৰভাৰ ভিতৰলৈ আগবাঢ়িলোঁ। ইমানবোৰ বা বোৱাৰী জেঠুৰ দহালৈ আহিছে, নাহিবনো কিয়? জেঠুৱে যে এজন গাঁৱৰ বৰমেধি আছিল। জেঠু আমাৰ গাঁৱলৈ আহিছিল আমাৰ দহা কাজ বৰমেধি কৰিবলৈ। ময়ো তিনিবাৰমান জেঠুক বাইকত ঘৰৰ পৰা লৈ আহিছিলোঁ। কিমান যে ধেমালি কৰিছিল জেঠুৱে, আৰু জেঠুৱে বৰ দীঘলীয়া আশীৰ্বাদ দিয়া নাছিল। এইফালে ভকতসকলৰ বাবে অন্ন এমুঠি যোগাৰ কৰিছে, আৰু এনেকৈয়ে আহি ভকতসকল বহিছেহি তেওঁলোকৰ ভোজত। আৰু সেৱা জনাইছে গৃহস্থই। আৰু ময়ো পোনে পোনে ৰাজহুৱা ভোজ বনোৱা ৰান্ধনি কাষ পালোঁগৈ। ইমান সুন্দৰকৈ যা যোগাৰ কৰিছে। এইফালে মাছ বিতাই আছে আমাৰ ককাইদেউ। ঘূৰিয়ে পোনে পোনে সোমাই দেখিলোঁ ৰাইজবিলাকে খানা খাই আছে। মই সিহঁতক অলপ ভিডিঅ' কৰিলোঁ। তাৰ পাছত মই আগবাঢ়িলোঁ মেইন ৰভাৰ ঘৰলৈ। আহিয়ে দেখিলোঁ গায়ন যোৱাও আগবঢ়াই আনিছে মেইন ৰভাৰ তললৈ গৃহস্থই। ইয়াতে এটা ক'ব লাগিব মই আহি পোৱা দেৰি হ'ল কাৰণে নামৰ ভাগ নাপালোহি, তাৰ বাবে আপোনালোকৰ দেখাব নোৱাৰিলোঁ। ইমান ধুনীয়াকৈ শৰাই আগবঢ়াই থৈছে।
আৰু গায়নজয়েও নিজৰ নামৰ ফালে আগবাঢ়িছে। আহকচোন গায়নজোৱাৰ প্ৰথমৰ পৰা শেষলৈ চাওঁ।
এতিয়া বৰ্তমান নাচৰ খেল চলি আছে।
Thank you.